কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মুম্বাইৰ ব্ৰিজ কান্দি হাস্পতালত আৰু এই মুহূৰ্তত আহি পৰিছে সেই দুখ খবৰ আমাৰ মাজলৈ কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মুম্বাইৰ ব্ৰিজ কান্দি হাস্পতালত যোৱা 8 জানুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল লতা মংগেশকাৰ আৰু শেষ নিশ্বাস ত্যাগ কৰিছে কোকিল কণ্ঠী গায়িকাগৰাকীয়ে আমি পুনৰ পৰা জনাইছো সকলোৰে বাবে এটা দুখৰ খবৰ কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মুম্বাইৰ ব্ৰিজ কান্দি হাস্পতালত যোৱা 8 জানুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল লতা মংগেশকাৰ আৰু এই মুহূৰ্তত শেহতীয়া খবৰ আমি জনাইছো আপোনালোকক সেই দুখ খবৰ জনাইছো কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মুম্বাইৰ ব্ৰিজ কান্দি হাস্পতালত আৰু যোৱা 8 জানুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল লতা মংগেশকাৰ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল লতা মংগেশকাৰ কিন্তু শেহতীয়াকৈ শৰীৰৰ অৱস্থা বেয়াৰ ফালে ঢাল খায় তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এই দুখ খবৰ আহি পৰিছে আমাৰ মাজত কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মুম্বাইৰ ব্ৰিজ কান্দি হাস্পতালত যোৱা 8 জানুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল লতা মংগেশকাৰ কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই আৰু আমি ব্ৰিজ কান্দি হাস্পতালৰ পৰা কিছু দৃশ্য আমি আপোনালোকক দেখুৱাম এই মুহূৰ্তত আৰু এয়া আমি দেখুৱাইছোঁ আপোনালোকক মুম্বাইৰ ব্ৰিজ কান্দি হাস্পতালৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক আৰু কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই 8 জানুৱাৰীৰ পৰাই মুম্বাইৰ ব্ৰিজ কান্দি হাস্পতালত চিকিৎসাধীন হৈ আছিলে কোভিডত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসাধীন কৰা হৈছিলে তাৰ পিছতে শেহতীয়াকৈ শৰীৰৰ অৱস্থা অধিক জটিল হৈ পৰে আৰু অৱশেষত এই দুখ খবৰটো আহিছে আমাৰ মাজলৈ কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই মুম্বাইৰ ব্ৰিজ কান্দি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে কোকিল কণ্ঠী গায়িকাগৰাকীয়ে আমি মুম্বাইৰ ব্ৰিজ কান্দি হাস্পতালৰ পৰা আপোনালোকক কিছু দৃশ্য দেখুৱাইছোঁ আৰু এয়া অনুৰাগীৰ লাহে লাহে ভিৰ দেখিবলৈ পোৱা গৈছে সকলো লাহে লাহে আহিবলৈ দেখিবলৈ পোৱা গৈছে সকলো লাহে লাহে আহি ধৰিছে হস্পিটেললৈ কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই শেহতীয়াকৈ এই দুখ খবৰ আমি আমাৰ হাতত আহি পৰিছে আমি জনাইছোঁ আপোনালোকক কোভিডত আক্ৰান্ত হৈ যোৱা 8 জানুৱাৰীৰ পৰাই জানুৱাৰী মাহৰ 8 তাৰিখৰ পৰাই মুম্বাইৰ ব্ৰিজ কান্দি হাস্পতালত চিকিৎসাধীন হৈ আছিলে আৰু এই দুখ খবৰটো আহিছে কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিলে শেহতীয়াকৈ শৰীৰৰ অৱস্থা অধিকৰ পৰা অধিক জটিল হৈ পৰে আৰু অৱশেষত মৃত্যুক আঁকোৱালি লৈছে শেষ নিশ্বাস ত্যাগ কৰিছে কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰে 8 জানুৱাৰীৰ পৰাই চিকিৎসাধীন হৈ আছিল লতা মংগেশকাৰ মুম্বাইৰ ব্ৰিজ কান্দি হাস্পতালত চিকিৎসাধীন হৈ আছিল লতা মংগেশকাৰ